खुलुमबाय बड'सा स्टुडिय'आव दं आं रिमा बसुमतारी दिनैनि गाहाय रादाबाव दङ बाक्सा जिल्लानि उत्तर कुसियाव हाग्रानि मैदेरफोरनि मोनसे फालोआ गामियारि ओनसोलाव हाबफैनाय जाथाया रायजो राजाफोरनि गेजेराव गिखांनाय थासारि सोमजिहोदों। दानिया फैदो आबुं रादाबाव। बाक्सा जिल्लानि भारत भुटान सीमाजों नांजाबना थानाय उत्तर कुसियाव हाग्रानि मैदेरफोरनि मोनसे फालोआ हाबफैनायखौ लानानै ओनसोलनि रायजो राजाफोरनि गेजेराव गिखांनाय थासारि सोमजिदों। आदार नागिरनानै भुटान हाजोनिफ्राय गामियारि ओनसोलाव हाबफैनाय खमैबो 40निबो बांसिन मैदेरफोरनि मोनसे फालोआ आबादफोरखौ खहा खालामनायजों लोगोसे उत्तर कुसि गामिनि माखासे न'फोरखौबो थेर-बेथेर खालामो आरो थिनानै दोननाय माइफोरखौबो जालाङो होननानै मिथिनो मोननाय जादों। रायजोটো অনুভৱ কৰা মানে খেতি আছে এতিয়া খেতি পথাৰত আহিব ধান খাব কিছুমান তামোল গছ গছনি মানে অনিষ্ট কৰিব এটোৰ কাৰণে ৰাইজে অলপ দুখ লাগি আছে ভয় ভাব চলি আছে এইখিনি হ'ব আৰু ৰাইজৰ কিমান দিনৰ পৰা হাতী আহি আছে হাতী জাকটো আজি মোটামুটি 2 সপ্তাহ মান হয় 2 সপ্তাহ মান হ'ল কিমান আছে হাতী জাকটো তো কিছুমানে চাইদে এতিয়া গটাই ওলা নাই ওলিলে বটাই 50-60টা গ্ৰুপ মান হ'ব পাৰে বেছিও হ'ব চাগে। এই ক্ষেত্ৰত বন বিভাগে কিবা পদক্ষেপ গ্ৰহণ কৰিছে বন বিভাগক ইনফৰমেশ্যন দিয়া হৈছে আমাৰ এনজিঅ'ৰ ফালৰ পৰা তো আহি আছে খবৰ লৈ আছে কিন্তু ইহঁতেও মানে না কৰা নাই মানে খবৰ লৈ আছে আৰু ইনফৰমেশ্যনবিলাক জনাই থাকিব দিছে ইহঁতে ৰেঞ্জ অফিচলৈকে। বৰ্তমান সময়ত গোৱা ৰাইজে কিবা আতংকৰ সৃষ্টি হৈ আছে নেকি? একচুৱেলি যোৱা ৰাতি আতংকই চলিছে মানে ভয় ভাৱটো কমি গৈছে। যোৱা ৰাতি মানে উত্তৰ কুছি আমাৰ টাউনৰ উত্তৰত মানে 100 মিটাৰৰ দূৰত মানে দুই ঘৰ মানে ঘৰ ভাঙাই গৈছে আৰু ধান চাউল ইত্যাদি খাই গৈছে আৰু কিছুমান বাৰী বাগানো ভাঙি গৈছে। সেইটো কাৰণে মানে হাতীক লৈ পেলাই জনসাধাৰণে ভয় ভাৱটো চলি আছে এতিয়ালৈকে।